Hello student. আজি আমি ক্লাস 10 ৰ 1 নম্বৰ চেপ্টাৰ যেটো বাস্তৱ সংখ্যা তাৰ হেই পাঠ্যক্ৰম আলোচনা কৰিম মই তোমালোকৰ 10 ৰ মেথছৰ এতিয়া প্ৰত্যেকটো চেপ্টাৰ কৰাম আৰু প্ৰত্যেকটো চেপ্টাৰ কৰাৰ আগতে আমি হেই চেপ্টাৰটো বিষয়ে আলোচনা কৰিলাম তেতিয়া তোমালোকৰ যেতিয়া চেপ্টাৰটো কৰিবা তোমালোকৰ সুবিধা হ'ব কৰাত বুজি পাই যাবা ঠিক আছে তো ফাৰ্স্ট চেপ্টাৰটো হ'ল আমাৰ কি যে বাস্তৱ সংখ্যা হয়নে ষ্টুডেন্ট বাস্তৱ সংখ্যা তো ফাৰ্স্ট চেপ্টাৰটো হ'ল বাস্তৱ সংখ্যা এটা বাস্তৱ সংখ্যানো মানে কি আমি দুই তিনটা ক্লাস আগতে পাই আহিছো যে কি পৰিময় অপৰিময় স্বাভাৱিক পূৰ্ণ এইবিলাক সকলো সংখ্যা পাইছো কিন্তু বাস্তৱ সংখ্যা এতিয়ালৈকে পোৱা নাই সাগে তো আজি এই 10ত আমি ফাৰ্স্ট চেপ্টাৰতে পাইছো বাস্তৱ সংখ্যা এটা বাস্তৱ সংখ্যা মানেনো কি কোনে ক'ব পাৰিব এনবডি বাস্তৱ সংখ্যা মানে কি নৰা তো চোৱা বাস্তৱ সংখ্যা তাৰ আগতে আমি বাস্তৱ সংখ্যা শিকাৰ আগতে আমি দুই তিনটা ক্লাছৰ আগৰ যিবিলাক সংখ্যা শিকিছিলো সেইখিনিলৈকে অলপ আগুৱাই যাওঁ চাওঁ ফাৰ্ষ্টত আমি তেতিয়া শিকিছিলো কি যে স্বাভাৱিক সংখ্যা ফাৰ্স্ট শিকিছো আমি স্বাভাৱিক সংখ্যা কি আছিল স্বাভাৱিক সংখ্যা যে 1 2 3 4 অসীমলৈকে স্বাভাৱিক সংখ্যা কি আছিল 1 ৰ পৰা আৰম্ভ কৰি অসীমলৈকে যেনে 1 2 3 4 5 6 7 8 সকলোবোৰ সংখ্যা কি আছিল স্বাভাৱিক সংখ্যা তাৰ পিছত আমি শিকিছিলো কি যে পূৰ্ণ সংখ্যা এবিলা কি আছিল 0 1 2 3 4 অসীমলৈকে পূৰ্ণ সংখ্যাবোৰ কি আছিল 0 পৰা আৰম্ভ কৰি অসীমলৈকে তাৰ পিছত আমি পাইছিলো যে ধনাত্মক ঋণাত্মক সিম্পল এখিনি ধনাত্মক আছিল প্লাছৰ বিলাক আৰু ঋণাত্মক আছিল মাইনাছৰ বিলাক অসীমলৈকে কিন্তু এবিলাক প্লাছৰ যিমান সংখ্যা আছে সব হ'ব ধনাত্মক মাইনাছৰ যিমান সংখ্যা আছে সব হ'ব ঋণাত্মক এখানেকে আমি আগতে শিকি আহিছো তাৰ পিছত আমি আৰু এটা শিকিছিলো এটো হ'ল অখণ্ড হেতু কি আছিল অখণ্ড বিলাক কি আছিল যে শূন্য থাকিব তাৰ লগত প্লাছৰ সংখ্যা ধনাত্মক সংখ্যাবোৰ থাকিব আৰু মাইনাছৰ সংখ্যাবোৰ থাকিব এই দুইটা থাকিব অখণ্ডত ন তাৰ পিছত আমি এই 9 আৰু 8ত বেছিভাগ ক্ষেত্ৰত আমি শিকি আহিছো আমি পৰিময় সংখ্যা মই সিম্পল ডেফিনিশন দিয়া নাই সিম্পল ভাবে কৈ দিছো আগতে শিকি আহিছা তোমালোকে ইতিমধ্যে যে পৰিময় সংখ্যা মানে কি আছিল যিবোৰ সংখ্যা p বাই q আকাৰত প্ৰকাশ কৰিব পাৰি হয় না নহয় যিবোৰ সংখ্যা p বাই q আকাৰত প্ৰকাশ কৰিব পাৰি হেবোৰ আছিল পৰিময় সংখ্যা কিন্তু এটা সূত্ৰ আছিল সূত্ৰটো হ'ল যে q not equal to 0 কিন্তু q to 0 হ'ব নোৱাৰিব অন্যথা পৰিময় সংখ্যা নহয় তো p বাই q আকাৰত সকলোবোৰ যিবোৰ সংখ্যা পাতিব পাৰি p বাই q আকাৰত সকলোবোৰ আছিল পৰিময় সংখ্যা তাৰ পিছত আমি অপৰিময় পাইছিলো অপৰিময় পাইছিলো হেতু আছিল যে p বাই q আকাৰত প্ৰকাশ কৰিব নোৱাৰি তেখেনেকে আমি পাইছো আগৰ ক্লাছবোৰত তোমালোকে পাইছা যে পূৰ্ণ স্বাভাৱিক পূৰ্ণ সংখ্যা ধনাত্মক ঋণাত্মক অখণ্ড পৰিময় অপৰিময় এই সংখ্যাবিলাক তোমালোকে পাই আহিছা এটা তাৰ পিছতে আমি পাম বাস্তৱ সংখ্যা যেটো তোমালোকৰ ফাৰ্স্ট চেপ্টাৰ বাস্তৱ সংখ্যা এটা বাস্তৱ সংখ্যা মানেনো কি কবা তো শুনা মই মোটামুটি একদম সঠিক কৈ দিছো যে এই গুটেই কয়টা সংখ্যাৰ বাপেকটো হ'ল বাস্তৱ সংখ্যা বাপেকটো কোন বাপেকটো এই গুটেইটা সংখ্যাৰ হেড কোন বাস্তৱ সংখ্যা মানে এই গুটেইটা সংখ্যা একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয় এটা তোমাক যদি কোনোবাই খুদে বাস্তৱ সংখ্যা মানে কি তুমি কবা এনেকৈ কবা নেকি তো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা ধনাত্মক ঋণাত্মক অখণ্ড পৰিময় অপৰিময় গুটেইটা একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয় নাই আমি পৰিময় সংখ্যাবিলাক এই গুটেইখিনি কি হয় পৰিময় সংখ্যাৰ ভিতৰত অলৰেডি পৰিয়ে আছে ন আমি সিম্পল যে পৰিময় সংখ্যা আৰু অপৰিময় সংখ্যাবোৰ একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয় বুলি আমি ক'লে হৈ যাব তাৰ যে কি কিলো বাস্তৱ সংখ্যা মানে কি যে পৰিময় সংখ্যা আৰু অপৰিময় সংখ্যাবোৰ একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয় ঠিক আছে এতিয়া কোন আমাৰ ষ্টুডেন্টে বহুত বিলাকে কি কৰে এই পৰিময় আৰু অপৰিময় যে এটো বাছিবলৈ নোৱাৰে বেছিভাগ ষ্টুডেন্টে কি হয় পৰিময় আৰু অপৰিময় বুলি বুজি পায় যে এটো পৰিময় এটো অপৰিময় কিন্তু যেতিয়া মই বাছিব দিও তেতিয়া হিয়ত অসুবিধা লাগে সেইকাৰণে আজি মই এটো ক্লাছত 5 মিনিট সময় আমি পৰিময় আৰু অপৰিময় বিষয় আমি চাম কেনেকৈ কোনবিলাক পৰিময় আৰু কোনবিলাক অপৰিময় তাৰ বিষয় আমি চাম চোৱা ভিডিওটো ভালকে যদি কিবা লিখিব লাগে তোমাক লিখিব লাগে তুমি ভিডিওটো পজ কৰি লিখি লবা কাৰণ এতিয়া তোমাৰ ৰখি থাকিব নোৱাৰিম যে তুমি তোমালোকে লিখি লোৱা ন ঠিক আছে তো পৰিময় আৰু অপৰিময় কেনেকৈ চিনাক্ত কৰিম চোৱা এটো হ'ল পৰিময় এটো হ'ল অপৰিময় আমি জানো পৰিময় হ'ল p বাই q আকাৰত প্ৰকাশ কৰিব পাৰি অপৰিময় হ'ল p বাই q আকাৰত প্ৰকাশ কৰিব নোৱাৰি পৰিময়বিলাক সিম্পল ভাবে ক'বলৈ হ'লে যিবিলাক ভগ্নাংশ আছে যেনে 2/3 4/8 -4/3 এইবিলাক হ'ল পৰিময় সংখ্যা হয়নে নহয় এইবিলাক হ'ল পৰিময় সংখ্যা কাৰণ একদম সিম্পল কি হয় ভগ্নাংশ ৰূপে আছে আৰু এটো p বাই q ৰূপত আছে এইবিলাক হ'ল কি পৰিময় সংখ্যা কাৰণ এইবিলাক সিম্পল যে p বাই q ৰূপত আছে আৰু একদম সিম্পল ভাবে আছে ন তেনেকৈ ডাঙৰ হ'ব পাৰে সংখ্যাবিলাক তাৰ পিছত 1 2 3 4 এইবিলাকো কি হয়
একোটা পৰিসংখ্যা হয় নহয় আমি সৰুতে যিমান সংখ্যা শিকিছোঁ একৰ পৰা আৰম্ভ কৰি এশলৈকে বা যিমান সংখ্যা শিকিছোঁ সববিলাক সংখ্যা কি হ'ল পৰিসংখ্যা কিয় কাৰণ সকলোৰ তলতে কি আছে 1 আছে আমি জানো যে পৰিসংখ্যাটো হ'বলৈ হ'লে p/q আকাৰত পাতিলে হৈ যায় মানে তলৰ পৰাকে পতা হ'লে পৰিসংখ্যা হৈ যায় কিন্তু 1 2 বিলাকো কি আছে পৰিসংখ্যা কাৰণ সিহঁতৰ তলত কি আছে 1 আছে আমি জানো কি সকলো সংখ্যাৰ তলত কি থাকে 1 থাকে সকলো বস্তুৰ তলত 1 থাকে সকলো সংখ্যাৰ তলত 1 থাকে মোৰ তলতে 1 আছে তোমাৰ তলতে 1 আছে এটো নকবা আকৌ যে স্যাৰ আপোনাৰ তলতটো চেণ্ডেল আছে নাই 1 আছে ন 1 2 3 4 এইবিলাক একোটা কি হ'ব পৰিসংখ্যা হ'ব কাৰণ সিহঁতৰ তলতো 1 আছে তেন্তে কি ক'বলো ভগ্নাবিলাক পৰিসংখ্যা সিম্পল হয় এনেকুৱা সংখ্যাবিলাক পৰিসংখ্যা নেক্সট হ'ল দশমিকৰ বিলাক দশমিক 52 এটো এটা পৰিসংখ্যা কাৰণ এক আমি 152/100 হিচাপে লিখিব পাৰিম এটা পৰিসংখ্যা নহয় মনত ৰাখিবা দশমিক সংখ্যা বুলি কি হয় পৰিসংখ্যা 625 2.25 3.85 এইবিলাক একোটা কিন্তু মনত ৰাখিবা যদি দশমিক সংখ্যা এটা ৰিপিট মাৰে 28 মানে পুনৰ ৰিপিট মাৰি গৈ আছে তেন্তে ইউ এটা কি হ'ব পৰিসংখ্যা আৰু যদি দশমিকৰ পিছত সংখ্যাৰ ৰিপিট নাম্বাৰ এনে ওলাই গৈ থাকে যেনেকৈ ধৰি লোৱা সংখ্যা এটা ওলাইছে 2.28 57234 এনে ওলাই গৈ আছে তেন্তে কি হৈ যাব অপৰিসংখ্যা মনত ৰাখিবা দশমিক সংখ্যাবোৰ পৰিসংখ্যা হয় দশমিক সংখ্যাবোৰ ৰিপিট মাৰি থাকিলেও পৰিসংখ্যা হয় যদি এনে ওলাই গৈ থাকে ৰিপিট নামাৰে তেন্তে কিন্তু ই পৰিসংখ্যা নহয় ই হৈ যাব এটা অপৰিসংখ্যা এতিয়া আৰু তাৰ পিছত হ'ল আমাৰ ৰুটৰ সংখ্যাবিলাক যেনেকৈ ৰুট 16 ৰুট 25 এইবিলাকো একোটা পৰিসংখ্যা কাৰণ ইহঁতক আমি ৰুটৰ পৰা উলিয়াব পাৰোঁ ৰুটৰ পৰা সংখ্যাবোৰ কেনেকৈ ওলাই তোমালোকে চাগে জানাই যে ৰুট 16 কি হ'ব 4 × 4 হিচাপে লিখিব পাৰিম আৰু তাৰ পৰা ওলালে কি হ'ব এটা 4 ওলাই আহিব এটা 4 ৰুটক দি আহিব লাগিব তেতিয়াহে এটা ওলাই আহিব পাৰিবা তেনেকৈ পইচা কি হ'ব 5 × 5 এটা 5 ৰুটক দি আহিব লাগিব আৰু এটা 5 ওলাব পাৰিবা জানো যে বৰ্গমূলৰ পৰা যেটা ওলাই দুটাৰ পৰা এটা আহে ন তেন্তে 16 ৰুট হয় 4 আৰু 25 ৰুট হয় 5 এই সংখ্যাবোৰ ৰুট 16 ৰুট 25 ৰুট 100 একোটা পৰিসংখ্যা হ'ব কাৰণ ইহঁতক হয় বৰ্গমূলত আছে কিন্তু ইহঁতক আমি পৰিসংখ্যা হিচাপে ওলাব পাৰোঁ কিন্তু আৰু কিছুমান সংখ্যা চোৱা যেনেকৈ ধৰি লোৱা ৰুট 10 ইয়াক কিন্তু মই 2.5 হিচাপে লিখিব পাৰিম ই কিন্তু ওলাব নোৱাৰিব কাৰণ ৰুটৰ পৰা ওলাবলৈ হ'লে সমান পূৰণ হ'ব লাগিব ধৰি লোৱা 5.5 হ'ব লাগিব বা 2.2 হ'ব লাগিব তেতিয়াহে এটা দি পেলাই আনটো ওলাই আহিব পাৰিব যেহেতু চোৱা এইটো হোৱা নাই তেন্তে কি হ'ব এইটো পৰিসংখ্যা নহয় বা এইটো ইয়াৰ পৰা ওলাব নোৱাৰে যদি ইয়াৰ পৰা ওলাই আহিব নোৱাৰে সেইটো পৰিসংখ্যা নহয় তেন্তে হৈ যাব অপৰিসংখ্যা ৰুট 10 ৰুট 5 ৰুট 7 ৰুট 70 এইবিলাক সব কি হ'ব অপৰিসংখ্যা হ'ব এইখিনি মনত থাকিলে তোমালোকৰ পৰিসংখ্যা আৰু অপৰিসংখ্যা চিনি পাই যাব যিবিলাক ষ্টুডেণ্টে জানে তেন্তে ভালেই কথা আৰু যিবিলাকে নাজানা সিহঁতৰ কাৰণে 5 মিনিট সময় কৈ দিছোঁ যে পৰিসংখ্যা কোনবিলাক অপৰিসংখ্যা কোনবিলাক ঠিক আছে